ঐ তুমি আহিলা হেল্ল' গাইজ ৱেলকাম বেক টু মাই মিনি ব্লগ আজি মোক লগ কৰিবলৈ মোৰ বয়ফ্ৰেণ্ড আহিছে তাকো গাড়ী লৈ চাওকচোন গাড়ী না স্কুটি আনিছে এইটো হেলমেট গাইজ ভিডিঅ'টো শেষলৈকে চাই থাকক গাইজ একদম শেষলৈকে চাই থাকক তুমি এনে ইনষ্টাগ্ৰামত ভিডিঅ' বনাই কিমান মান পইচা পোৱা পইচা মই পইচা তেনেকে নাপাওঁ মই মানুহৰ পৰা মৰম পাওঁ আৰু কেতিয়াবা এটা দুটা গালিও পাওঁ তুমি তোমাৰ ভিডিঅ'বিলাক 6টা বজাত পোষ্ট কৰা মই ভিডিঅ'বিলাক 6টা বজাত পোষ্ট কৰোঁ মানে তেতিয়া ভিডিঅ'বিলাক ভাইৰেল হৈ যায় বাইদেউ আপুনি মিনি ব্লগ নবনাই জানো আপোনাৰ মিনি ব্লগ মই সদায় চাওঁ দেখিলা মোৰ ফলোৱাৰ্ছ হয় থেংক ইউ দে দাদা থেংক ইউ হ'ব মোক কিন্তু আপোনাৰ পৰা এটা প্ৰমোশ্যন কৰাবলৈ আছিলে ৱাও প্ৰমোশ্যন এনেই মই 3K লওঁ কিন্তু আপোনাৰ পৰা 2K ল'ম এনেই প্ৰমোশ্যনটো কিহৰ বাৰু মোৰ মানে এজনী কলা গৰু আছিলে গম পায়নে তাকে বিকিব লাগিছিলে চবতে মানুহ বিচাৰিলো নাপালো এতিয়া আপুনি ভিডিঅ' এটা বনাই দিবচোন কেনেবাকে যেনে কাষ্টমাৰ পাওঁৱেই চাওক গাইজ এজনী ইনফ্লুৱেঞ্চাৰক তেওঁ দিন দুপৰতে কেনেকে বেয়া ব্যৱহাৰ কৰিছে আপোনালোকে যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু নিজৰ মন্তব্য কমেণ্ট ছেকশ্যনত জনাওক